welcome back to my YouTube channel. নমস্কাৰ সকলোকে স্বাগতম জনাইছো। আজি এটা আপোনালোকৰ নতুন ৰেচিপি লৈ আহিছো। ভিডিওটো শেষলৈকে চাব, তেতিয়া গম পাব কেনেকুৱা হয়, কি ধৰণে বনাম আজি। ৰেচিপিটোৰ কাৰণে একেবাৰে ইজি হয়, একেবাৰে সিম্পল বস্তু, ঘৰুৱা বস্তু থলুৱা হিচাপে বনাম। প্ৰথমে লাগিব আমাক ওলকচু আৰু মাছ। মাগুৰ মাছৰ লগত বেছি ভাল বনাবলৈ, সেইটো তেনেকৈ দৰৱ হিচাপে খায়, তেনেকৈ কয় আৰু মানুহে। কিন্তু আজি আমাৰ লগত মাগুৰ মাছ নাই, সেইটো কাৰণে কাৱৈ মাছৰ লগতে বনাব লাগিব। আৰু কোনে বনাব, কেনেকৈ বনাব, সকলোখিনি চাবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু পালকে ক'বানি পালকে লাজ কৰিছে দেই, পালকেও উৎপাত কৰি থাকিব। কোনোবা মোৰ চেনেল নতুন কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। পালকে কিবা এটা কোৱা। পালকে একোৱে নকয়, ইমানে লাজ কৰা। ব'লক তেনেহ'লে দেৰি নকৰোঁ। পালকিয়ে নাচি আছিলে, চাব দেই, লাজ কৰি আছিলে। আৰু এয়া কাৱৈ মাছ একেবাৰে জীয়া দিয়া, আৰু আইতাই বাচি আছিলে। ওলকচুখিনি ভালদৰে বাকলি গুচাই ধুনীয়াকৈ ধুই কুকাৰ এটাত ভৰাই লৈছোঁ, আৰু এইখিনি বইল কৰি ল'ব লাগিব। ইয়াতে টেঙা দিব লাগিব, টেঙা যিমানে পাৰে সিমানে দিব লাগে, অলপ বেছি হ'ব লাগে টেঙাটো। এই টেঙাটো এনেকৈ ৰসখিনি উলিয়াই আৰু বাকলিটো গুচাই তাতে কুকাৰতে ওলকচুখিনিৰ লগত ভৰাই দিম। এনেকৈ টুকুৰা টুকুৰকৈ কাটি ভৰাই দিছোঁ। আৰু ইয়াতে পানী দি 2টা চিটি মাৰিবৰ কাৰণে ৰাখি দিছোঁ। আৰু বইল কৰি হোৱাৰ পিছত ওলকচুখিনি পানীৰ পৰা উঠাই লোৱা হ'ল, সেই পানীখিনি পেলাই দিব লাগে। তাৰপাছতে এইখিনি মাছ ফ্ৰাই কৰি থকা হৈছে, আৰু মচুৰ মাহো দৰকাৰ হ'ব। এইটো কুকাৰত মচুৰ মাহখিনি দি থোৱা হৈছে। অকণমান মচুৰ মাহত নিমখ হালধি দি এনেকৈ বইল কৰি ল'ব লাগে। তাৰপাছতে এইখিনি হৈছে পিঁয়াজ, মাছ, আৰু এখন কেৰাহী পাতি লৈছোঁ, তেলখিনি গৰম হৈছে। তাৰপাছতে পিঁয়াজখিনি দি দিছোঁ। এনেকৈ পিঁয়াজখিনি অলপ সময় ভাজি থাকিব লাগিব। ৰেচিপিটো আচলতে কোনে বনাইছে চাব দেই। মচুমাহখিনি হৈ গ'ল বইল কৰা, সেইটো বইল কৰাটো দেখুৱাবলৈ থাকি গ'ল আপোনালোকক। পিঁয়াজখিনি অলপ সময় ভজাৰ পিছতে ওলকচুখিনি দি দিব লাগিব। এয়া ওলকচুখিনি দি দিছোঁ বইল কৰি ৰখা, আৰু এইখিনি অলপ সময় ভাজিব লাগিব। একেবাৰে ভাঙি দিবগৈ লাগিব, পিটিকাৰ নিচিনা কৰি পেলাব লাগিব ভাঙি ভাঙি। এয়া চাওক, আৰু চাওক কোনে বনাই আছিলে, মামাই বনাই আছিলে, মই বনাই থকা নাই। মই এইটো প্ৰথমবাৰ শিকিছোঁহে কেনেকৈ বনাব লাগে। এনেকৈ অলপ সময় ভজাৰ পিছতে মাছখিনি ইয়াতে দি দিব লাগিব, ফ্ৰাই কৰি থোৱা মাছখিনি, আৰু ভালদৰে লৰাব লাগিব। ইয়াৰ পাছতে বইল কৰি ৰখা মচুৰ দাইলখিনি ইয়াত দি দিব লাগিব। বেছি মচুৰ মাহ লোৱা নাছিলোঁ, আপোনালোকে যিমান পৰিমাণৰ বনাব বিচাৰে সিমান পৰিমাণৰ ল'ব। আৰু মচুৰ মাহখিনিতে নিমখ আৰু হালধি দি থোৱা হৈছিলে সোৱাদ অনুসৰি। যদি কম হয় আকৌ অকণমান পিছত দিব লাগে। এয়া অকণমান দি দিছে মামাই, আপোনালোকে নিজৰ সোৱাদ অনুসৰি দি ল'ব নিমখ আৰু হালধিটো। এইখিনি ভালদৰে উতলাব লাগিব, আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে। এইখিনি টেঙা দিছে ইয়াতে, টেঙা আৰু দিব লাগে, আৰু এটা টেঙা চেপি পেলাই দি দিছিলে। টেঙাটো অলপ বেছি হ'ব লাগে, কম হ'লে ভাল নালাগে ইমান। এয়া উতলি আছে, আৰু এয়া চাওক অলপ সময় উতলাৰ পিছত হৈয়ে গ'ল সেইখিনি। খাবলৈ খুবেই টেষ্টি হয়। এয়া বনোৱা ৰেডি হৈ গ'ল। এনেকৈ এবাৰ বনাই চাবচোন, একেবাৰে চিম্পুল আৰু সহজ, একো মছলা ইয়াত ব্যৱহাৰ কৰাই নাই, অকল পিঁয়াজ দিছে। আৰু এয়া পালকে খাই আছে।
আশা কৰোঁ একেবাৰে সহজ পদ্ধতিৰে ঘৰুৱাভাৱে ওলকচু আৰু মাছৰ ৰেচিপিটো চাই আপোনালোকে ভাল পালে আৰু যদি ভাল পাইছে এটা লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো বহুত শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে আৰু যদি কোনোবা মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বাই বাই